অন্ধবিশ্বাস বা ছুপাৰষ্টিশ্যনৰ পোনপটীয়া অৰ্থ হ'ল যি বিশ্বাসক কোনো যুক্তি বা বৈজ্ঞানিক চিন্তাৰে ব্যাখ্যা কৰিব নোৱাৰি। ভগৱান আছে, আমি বিশ্বাস কৰোঁ। এই বিশ্বাসৰ কোনো যুক্তি বা বিজ্ঞানৰ আধাৰত হোৱা বিশ্বাস নহয়। এইটো এটা মাত্ৰ উদাহৰণহে। ভগৱান থকা বিশ্বাস মাত্ৰ এক ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। তেনেদৰে আমাৰ সমাজত বিভিন্ন বিষয়ত নাপাই, নুচুবি, নাচাবি, নকৰিবি আদি প্ৰায়বোৰ ধৰ্ম নামৰ পন্থা সম্বন্ধীয় কথাত যুক্তি আৰু বিজ্ঞানৰ ভিত্তি নথকা বা পৰম্পৰা হিচাপে চলি অহা কৰ্মকাণ্ডত আমি ধাৰণাৰ ওপৰত নিৰ্ভৰশীল। এনে আমি হৈ থাকোঁ। এনেবোৰ কথাত যুক্তি আৰু বিজ্ঞানৰ ব্যাখ্যা বিচৰাটো যেন অনুচিত। কিন্তু ধাৰণাৰ দ্বাৰা পৰিচালিত হোৱা বিশ্বাসসমূহক সমাজত বৰ্তি থকা শিষ্টাচাৰ, মৰম চেনেহ শ্ৰদ্ধা আদিক সাঙুৰিব নোৱাৰি। সৰুক মৰম কৰা, ডাঙৰক শ্ৰদ্ধা ভক্তি কৰাৰ কাৰণসমূহত যুক্তি আৰু বৈজ্ঞানিক ভিত্তি বিচৰাটো গ্ৰহণযোগ্য নহয়। অন্ধবিশ্বাস আৰু শিষ্টাচাৰ আদি দুয়োটা বেলেগ বিষয়। আজি আমাৰ আলোচনাৰ বিষয় অন্ধবিশ্বাসে মাত্ৰ। ভিন্ন সমাজত ভিন্ন ধৰ্ম নামৰ পন্থাসমূহত মানি চলা লোকৰ মাজত ভিন্ন জলবায়ুৰ স্থানত ধাৰণাৰ ওপৰত বিশ্বাস কৰা বা অন্ধবিশ্বাসৰ বিষয় কাৰণসমূহ ভিন্ন হয়। সকলো প্ৰাণীৰে নিজৰ প্ৰাণৰ প্ৰতি মমতা থাকে আৰু প্ৰয়োজন সাপেক্ষে মানৱ প্ৰাণীৰ বাহিৰে আন প্ৰাণীসমূহে ভীতিগ্ৰস্ত হৈ স্বাভাৱিক প্ৰকৃতিৰ দ্বাৰা পৰিচালিত হোৱাৰ ব্যৱস্থাৰে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে চেষ্টা কৰে। সেই প্ৰাণীসমূহৰ বাবে অন্ধবিশ্বাসৰ কোনো অৱকাশেই নাই বা উপলব্ধ মস্তিষ্কৰ দ্বাৰা অন্ধবিশ্বাস জন্ম দিয়াৰ ক্ষমতা নাথাকে। আমি মানুহৰ মস্তিষ্ক যিমানেই আন জীৱতকৈ অতি বেছি উৰ্বৰ, তিমানেই আমাৰ চিন্তা শক্তিৰ ধনাত্মক, ঋণাত্মক দিশত গা কৰি উঠে। সৃষ্টিৰ মূল উৎস হিচাপে আমি যেনেকৈ বিভিন্ন আৱিষ্কাৰ কৰোঁ, বৈজ্ঞানিক ভিত্তি আৰু যুক্তিপূৰ্ণ তথ্য বিশ্বাস কৰোঁ, তেনেকৈ আমি অন্ধবিশ্বাসৰ পৰা মুক্ত নহয়। ইতিহাসে ঢুকি পোৱা দিনৰ পৰা আমি জানো যে মূলতঃ অন্ধবিশ্বাস ভয়ৰ পৰা উৎপন্ন হৈছে। নৃশংসতাও অন্ধবিশ্বাসৰ উৎপত্তিৰ কাৰণ। ইতিহাসে কয়, অতীজতে মানুহে সূৰ্য, নদী, গছ, সাপ আদিক পূজা কৰিছিল। তেতিয়াৰ মানুহে বশ কৰিব নোৱাৰা বা চিন্তা অৱস্থিতিৰ সম্বন্ধে জ্ঞান লাভ নকৰা বা উপকাৰত অহাৰ বাবে তেনেধৰণে বিশ্বাস কৰি নিজৰ মংগল বা অনিষ্ট নহ'বলৈ পূজা কৰাৰ নিয়ম সৃষ্টি হৈছিল। ধৰ্ম নামৰ পন্থাৰ দৃষ্টিকোণৰ পৰা যদি চাওঁ, হিন্দু পন্থাত অনেক অন্ধবিশ্বাস আছে। তুলসী পাতক আমি ধৰ্মীয় ভিত্তিৰে জ্ঞান কৰোঁ। তুলসী পাতক ঈশ্বৰৰ দৃষ্টিৰে আমি চাওঁ। পুৰণিকলীয়া নীতি অনুসৰি তুলসী পাত ভক্ষণ কৰিব লাগে। কিন্তু বিজ্ঞানে কয় তুলসী পাতত আৰ্ছেনিক থাকে আৰু চুবালে দাঁত ক্ষয় যায়। আকৌ চলন্ত গাড়ীৰ সন্মুখেদি কোলা মেকুৰী পাৰ হৈ গ'লে অমংগল বুলি ভবা হয়। কাউৰীয়ে মাতিলে কোনোবা আলহী আহিব বুলি ধাৰণা কৰা হয়। এনেধৰণৰ এশৌপুৰি অন্ধবিশ্বাসৰে আমাৰ জীৱন চলে। সাধাৰণতে ভবা হয় অশিক্ষিত লোকেহে অন্ধবিশ্বাসৰ বশৱৰ্তী হয়। কিন্তু আমাৰ দেশত শিক্ষিত সমাজতো অন্ধবিশ্বাস বিদ্যমান। এই অন্ধবিশ্বাসৰ গইনা লৈ বিভিন্ন চতুৰ লোকে ধন ঘটাৰ উপায় হিচাপে ৰমৰমীয়া ব্যৱসায় কৰি আছে। ভাৰত চৰকাৰে কিছু অন্ধবিশ্বাস ৰোধ কৰিবলৈ আইনৰ যোগে চেষ্টা কৰাৰ পাছতো পুৰুষানুক্ৰমে চলি অহা অন্ধবিশ্বাসক সহজে ৰুধিবলৈ অপাৰগ হোৱা দেখা গৈছে।
সেয়েহে সংবিধানতে ইয়াৰ বিৰুদ্ধে দফা সন্নিৱিষ্ট কৰা উচিত বুলি ভাবোঁ। নহ'লে জনসাধাৰণ সদায় এক চতুৰ শ্ৰেণীৰ বলি হৈ থাকিব। ভাৰতীয় হিন্দুসকলৰ দৰে অন্ধবিশ্বাস খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ মাজত নাই, কিন্তু তেওঁলোকে বিশ্বাস কৰে সৎকৰ্ম কৰিলে ভগৱানৰ আশীৰ্বাদ পোৱা যায় আৰু বিপদৰ পৰা মুক্ত হোৱাৰ পথ প্ৰশস্ত হয়। ইছলাম ধৰ্মাৱলম্বী লোকে জিন বিশ্বাস কৰে। অতি অস্বাভাৱিক বমভোলা বিশ্বাসক অন্ধবিশ্বাস বুলি কোৱা হয়। কোনো ধৰণৰ সম্বন্ধ নথকা এজনে দৈৱ শক্তিৰ লগত কোনো সম্বন্ধ স্থাপিত নোহোৱাকৈ অন্ধবিশ্বাসৰ বশৱৰ্তী হয়। যেনে সাধাৰণতে গণনা নামৰ ভুৱা প্ৰলোভন দিয়া জ্যোতিষী, ইছলাম পন্থা পূৰ্বৰ ইছলামিক অন্ধবিশ্বাসত তেওঁলোকে বলি হয়, যেনে ক'লা যাদু। কৰামতত ইছলামিক সাধুসকলে অস্বাভাৱিক আচৰণ কৰ্ম কৰিব পাৰে বুলি এক অন্ধবিশ্বাসৰ কথা উল্লেখ আছে। মুঠতে ধৰ্ম নামৰ পন্থাসমূহে যিহেতু ভয়ৰ দ্বাৰা উৎপন্ন হৈছে, তাৰে গইনা লৈ অনেক অন্ধবিশ্বাস সমাজত বৰ্তি আছে, যাৰ বাবে মানুহে আওপকীয়াকৈ নিজৰ বিপদ চপাই আনে বা অৰ্থহানি হয়। কথা হ'ল মেকুৰীৰ ডিঙিত টিলিঙা বান্ধিব কোনে। ধন্যবাদ।